নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ স্বাগতম জনাইছো অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আসামিজ কালচাৰ ইউটিউব চেনেল বন্ধুসকল আজি আমি এই ভিডিঅ'টোৰ জৰিয়তে অসমৰ 20 গৰাকী সবাতোকৈ ধুনীয়া অভিনেত্ৰীৰ বিষয়ে আলোচনা কৰিম সকলোতকৈ ধুনীয়া অভিনেত্ৰী গৰাকী কোন হয় জানিবলৈ অলপো ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব গতিকে পলম নকৰি মেইন টপিকটোলৈ আগবাঢ়ো বন্ধুসকল 20 নম্বৰ স্থানত আছে অংকুশমিতা গগৈ অংকুশমিতা গগৈ হৈছে অসমীয়া ধাৰাবাহিক উদ্যোগৰ অন্যতম সুন্দৰ অভিনেত্ৰী তেওঁ বেহাৰবাৰী আউটপোষ্টত নেহাৰ চৰিত্ৰত অভিনয় কৰা দেখা গৈছিল 19 নম্বৰ স্থানত আছে দিগাংগনা বৰা দিগাংগনা বৰা হৈছে এগৰাকী নতুন ধুনীয়া অভিনেত্ৰী তেওঁ অসমীয়া ছবি জানমণি 2020ত মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল 18 নম্বৰ স্থানত আছে প্ৰিয়ংকা বৈশ্য প্ৰিয়ংকা বৈশ্য হৈছে এগৰাকী অসমীয়া অভিনেত্ৰী তেওঁ বহু অসমীয়া গীতত অভিনয় কৰা দেখা গৈছে তাৰ ভিতৰত ডিস্কো ভণ্টি টেক্সি গাড়ী আদি বহুতো জনপ্ৰিয় গীতৰ অভিনয় কৰিছে 17 নম্বৰ স্থানত আছে 𝐂𝐔𝐋𝐓𝐔𝐑𝐄 𝐂𝐔𝐋𝐓𝐔𝐑𝐄 হৈছে এগৰাকী অসমৰ অন্যতম ধুনীয়া মডেল অসমীয়া চলচ্চিত্ৰ জগতত তেওঁ নতুন কিন্তু বহু অসমীয়া ধাৰাবাহিক আৰু গীতত অভিনয় কৰা দেখা গৈছে তেখেতক 16 নম্বৰ স্থানত আছে সুৰভি দাস সুৰভি দাস হৈছে অসমীয়া ধাৰাবাহিক উদ্যোগৰ আটাইতকৈ ধুনীয়া অভিনেত্ৰী তথা মডেল 15 নম্বৰ স্থানত আছে বৈভৱী গোস্বামী বৈভৱী গোস্বামী হৈছে অসমৰ এগৰাকী মনোমোহা অভিনেত্ৰী তেওঁ ৰাব্বানী শ্যামৰ ছুটি ছবি 13ত মুখ্য চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল 14 নম্বৰ স্থানত আছে সুকন্যা বৰুৱা সুকন্যা বৰুৱা হৈছে অসম তথা ভাৰতীয় চলচ্চিত্ৰ জগতৰ এগৰাকী মনোমোহা অভিনেত্ৰী লগতে মডেল তেওঁ অসমীয়া আৰু হিন্দী বহুতো ছবিত অভিনয় কৰা দেখা গৈছে 13 নম্বৰ স্থানত আছে ৰিচা ভৰদ্বাজ ৰিচা ভৰদ্বাজ হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী লগতে জনপ্ৰিয় অভিনেত্ৰীও ৰিচা ভৰদ্বাজে বাৰীতে মাৰিম পাক শীৰ্ষক গীতটি কণ্ঠদান কৰাৰ লগতে অভিনয় কৰিছে 12 নম্বৰ স্থানত আছে নিশিতা গোস্বামী নিশিতা গোস্বামী হৈছে এগৰাকী অসমীয়া ধুনীয়া অভিনেত্ৰী তেওঁ বহুতো অসমীয়া ভিচিভি তথা বিভিন্ন অসমীয়া বোলছবিত অভিনয় কৰিছে লগতে তেওঁ অসমীয়া ধাৰাবাহিকতো অভিনয় কৰিছে 11 নম্বৰ স্থানত আছে শ্যামন্তিকা শৰ্মা হৈছে অসমীয়া ছবি জগতৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী তেওঁ অভিনেত্ৰী হোৱাৰ উপৰিও এগৰাকী জনপ্ৰিয় বিহু নাচনী 10 নম্বৰ স্থানত আছে অনন্যা কাশ্যপ হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী তেওঁ অভিনেত্ৰীৰ লগতে এগৰাকী ভাল নৃত্যশিল্পীও তেওঁ বহুকেইটা মিউজিক গীতত অভিনয় কৰিছে 9 নম্বৰ স্থানত আছে প্ৰিয়ম পল্লৱী হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী তেওঁ বহু জনপ্ৰিয় গীত তথা জনপ্ৰিয় বোলছবিতো অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে 8 নম্বৰ স্থানত আছে আইমি বৰুৱা হৈছে ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত অসমৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী তেওঁ বহু জনপ্ৰিয় অসমীয়া ছবিত অভিনয় কৰা দেখা গৈছিল 7 নম্বৰ স্থানত আছে গীতাৱলী ৰাজকুমাৰী হৈছে অসমৰ এগৰাকী অভিনেত্ৰী তেওঁ বহুতো অসমীয়া ছবিত অভিনয় কৰিছে তাৰ ভিতৰত হিয়া দিয়া নিয়া আৰু ককা দেউতাৰ ঘৰ জোৱাই আদিয়েই অন্যতম 6 নম্বৰ স্থানত আছে মেঘৰঞ্জনী মেধি হৈছে আন্তৰ্জাতিক কথক নৃত্যশিল্পী তথা অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী সুনাম থকা অভিনেত্ৰী 2006 চনত মুক্তি পোৱা লক্ষ্মী এলবামৰ বাবে তেওঁ বহু চৰ্চিত মেঘৰঞ্জনী মেধিয়ে বহু অসমীয়া ছুটি ছবি আৰু চিনেমা যেনে অনুৰাধা জানমণি ৰুমাল আদিত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল 5 নম্বৰ স্থানত আছে সুনিতা কৌশিক এগৰাকী অসমৰ জনপ্ৰিয় অভিনেত্ৰী তেওঁ অসমীয়া ধাৰাবাহিক তথা অসমীয়া গীতৰ ভিডিঅ'ত অভিনয় কৰিছে 4 নম্বৰ স্থানত আছে দীপলিনা ডেকা হৈছে এগৰাকী অসমীয়া জনপ্ৰিয় গায়িকা লগতে তেওঁ এগৰাকী সুনাম থকা অভিনেত্ৰীও 3 নম্বৰ স্থানত আছে ৰিম্পী দাস হৈছে অসমীয়া চিনেমা আৰু হিন্দী ধাৰাবাহিকত অভিনয় কৰা এগৰাকী ভাৰতীয় জনপ্ৰিয় অভিনেত্ৰী 2 নম্বৰ স্থানত আছে প্ৰীতি কংকনা হৈছে অসমীয়া চলচ্চিত্ৰ জগতৰ এগৰাকী মোহময়ী অভিনেত্ৰী তথা মডেল
তেওঁ বহু জনপ্ৰিয় ধাৰাবাহিক তথা অসমীয়া চিনেমাত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, 1 নম্বৰ স্থানত থকা অসমৰ সকলোতকৈ ধুনীয়া অভিনেত্ৰীগৰাকী হৈছে বৰষাৰাণী বিষয়া। বৰষাৰাণী বিষয়া হৈছে অন্যতম অসমীয়া ধুনীয়া অভিনেত্ৰী। তেওঁ অসমীয়া বহুতো জনপ্ৰিয় VCD ছবিত অভিনয় কৰিছে। তাৰ উপৰিও তেওঁ অসমীয়া ধাৰাবাহিক তথা বহুতো সুন্দৰ সুন্দৰ গীতত অভিনয় কৰি দৰ্শকৰ মন মুহিবলৈ সক্ষম হৈছে। বন্ধু বান্ধৱীসকল, এয়াই আছিল অসমৰ 20 গৰাকী ধুনীয়া অভিনেত্ৰী। ইয়াৰ ভিতৰত আপোনাৰ কোনগৰাকী প্ৰিয় তলত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু যদি নতুনকৈ আহিছে তেনেহ'লে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো বজাই দিব। ধন্যবাদ।